আপনার নামটা কব মোৰ এনেই লিখিত নাম প্ৰতাপ সিং হয়, কিন্তু বাবুল বুলি জানে গোটাই গাঁৱত বাবুল বুলি মাতে। আপনি যে এটা বজায় যে হ্যাঁ, মানে কিহেদি বজায় আপনার এই দতরার লগতে মুখত যে বজায় যে মুখত গছৰ পাত, গছৰ পাতটো দেখাব নেকি অলপ? গছৰ পাত আছে দেখাম। যিকোনো পাত হ'লে ভাল লাগে, যিকোনো পাত নহ'ব। গছৰ পাত ধৰক নেমু টেঙাৰ পাত, নেমু টেঙাৰ পাত, তাৰপিছত আমি যি কওঁ জুমুৰা টেঙা, এইটো পাত। এটা কি গছৰ পাত? এইটো নেমুৰ পাত হয়। নেমুৰ পাত। অঁ, খালি নেমুৰ পাতে দিয়ে বজায় নে আৰু কিবা বেলেগ পাত? আৰু ধৰক আমি যি কওঁ মধুৰিআম বা সুপাৰী, সেইটোৰ পাতো ভাল, কিন্তু চবচে নেমুৰ পাত আৰু সুপাৰীৰ পাত এই দুটাই ভাল। হয়, সেইবিলাক বাঁহৰ পাত নাবাজে আৰু। একবাৰ বজাই দেখাব নেকি? এনে এনে বজাই দেখো।